ওদালগুৰি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত তথা কলেগাঁও আঞ্চলিক বৃহত্তৰ অসমীয়া যুৱ মঞ্চ সদৌ বিটিয়াৰ গৰিয়ামূৰীয়া ছাত্ৰ সন্থাৰ কলেগাঁও আঞ্চলিক সমিতি ABMSU আৰু আক্ৰাচুৰ কলেগাঁও আঞ্চলিক সমিতিৰ সহযোগত নিপীড়িত জনগণৰ প্ৰতিবাদী কণ্ঠ জননেতা অখিল গগৈৰ মুক্তিৰ দাবীত এটি গীতে মাতে কবিতাৰে সাংস্কৃতিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ কমলা চহৰত। আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি BJP RSSৰ নেতৃত্বাধীন চৰকাৰক আমি এটা সকীয়া দিবৰ কাৰণে বিচাৰিছোঁ যে তেওঁলোকে অনতিপলমে যি দমনমূলকভাৱে অন্যায়ভাৱে ষড়যন্ত্ৰ কৰি জননেতা অখিল গগৈক কাৰাবন্দী কৰি ৰাখিছে তেওঁক অতি শীঘ্ৰে মুকলি কৰি দিয়ক। লগতে জাতিধ্বংসী এই আইনখন তেওঁলোকে বাতিল কৰক। আমি সকলোৱে এই কাৰ্যসূচীৰ জৰিয়তে এই কথাই চৰকাৰক জনাব বিচাৰিছোঁ, তেওঁলোকৰ এই অন্যায়, এই ষড়যন্ত্ৰ, এই দমন জনতাই আৰু মানি নাথাকে। তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে আজি যি সঁহাৰি জনাইছে, ভৱিষ্যতৰ দিনতো তেওঁলোকে এই সঁহাৰি জনাব আৰু সকলোৰে সহযোগত আমি চৰকাৰৰ এই ষড়যন্ত্ৰ উফৰাব পাৰিম বুলি আমি আশা কৰিছোঁ। BJP চৰকাৰখনক ক'ব বিচাৰিছোঁ, যিখন চৰকাৰ নেকি নাগপুৰৰ দ্বাৰা চালিত হয়, যিখন চৰকাৰ নেকি নাগপুৰৰ কেইজনমান ব্যক্তিৰ দ্বাৰা যিখন চৰকাৰ পৰিচালিত হয়, এই চৰকাৰখনক ক'ব বিচাৰিছোঁ যে অসমীয়াৰ কণ্ঠ কোনো কাৰণেই ৰুদ্ধ কৰিব নোৱাৰে। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নোহোৱা পৰ্যন্ত আমাৰ এই আন্দোলন চলি থাকিব আৰু এই আন্দোলনৰ প্ৰধান কাণ্ডাৰী জননেতা অখিল গগৈ আৰু তেওঁৰ যি অখিল গগৈৰ সৈতে যিসকল নেকি কাৰাবন্দী নেতা আছে তেওঁলোকক অতি সোনকালে কাৰাগাৰৰ পৰা মুক্তি কৰি দিবলৈ আমি দাবী জনাইছোঁ। অন্যথা ইয়াৰ পৰিণাম তেওঁলোকে 2021 চনৰ যি বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনৰ ইয়াৰ পৰিণাম কিন্তু ভুগিব লাগিব। জয় আই অসম, 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 জয় আই অসম। ধন্যবাদ। অনুষ্ঠান সমাপ্তি ঘোষণা কৰা হয়। ইয়াৰ লগে লগে আমাৰ আজিৰ এই অনুষ্ঠানৰ